Welcome to another vlog. আকৌ আহিছো নতুন এটা ভিডিঅ'ত আপোনালোকৰ মাজত আপোনালোকে চাই আছে ডুবাই দুলাল ব্লগ। এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক মই তিনিটা কথা কম। নম্বৰ 1, আপুনি যদি কোনো এজেন্সিৰ মাধ্যমে ডুবাইত আহে তেতিয়াহ'লে আপুনি এজেন্সিৰ পৰা জানি ল'ব যে আপোনাক কোনটো ভিজাত ডুবাইত আনিব আৰু কি কাম দিব। নম্বৰ 2, আপুনি যদি ডুবাই অহাৰ পিছত আপোনাৰ নিজৰ সেফটিটো আপুনি যদি ভালকৈ নাৰাখে আপুনি আপোনাৰ প্ৰব্লেমত পৰিব। ধৰক আপোনাৰ চোখ কাণ আৰু আপোনাৰ নিজৰ সেফটিটো আপুনি নিজে ৰাখিব। যেনেকৈ ধৰক আপোনাৰ পাছপোৰ্ট, আপোনাৰ আইডি, যিকোনো ডকুমেণ্টছ আছে সবকেইটা আপুনি নিজৰ হাতত ৰাখিব। নম্বৰ 3, আপুনি ইয়াত অহাৰ পিছত আপুনি কাৰোবাৰ লগত কাজিয়া মাৰপিট নকৰিব আৰু ৰাস্তা ঘাটকেইটা পাৰ হ'লে ভালকৈ চাই চিতি পাৰ হ'ব, নহ'লে আপোনাৰ ফাইন দিব। আপুনি যদি ভাবে যে আমি 3 মাহৰ কাৰণে আহিছোঁ বা 2 বছৰৰ কাৰণে আহিছোঁ, আমাক ফাইন দিলে কি হ'ব, আমি ফাইন নিদিওঁ, আমি গুচি যাম 3 মাহৰ পিছত, সেইটো আপোনাৰ ভুল। এইটো ভুল ধাৰণা। আপোনাৰ ফাইনটো দিবই লাগিব। সেইটো আপোনাৰ পাছপোৰ্টৰ ওপৰত বা আপোনাৰ যদি ইয়াত 2 বছৰৰ ভিজা হয় তেতিয়াহ'লে ইয়াৰ পৰা এটা ইমাৰত আইডি দিব, আইডিৰ ওপৰত। তেতিয়া আপুনি যদি নিদিয়ে ফাইনটো, আপুনি যদি ঘৰত যায় তেতিয়াহ'লে আপোনাক এয়াৰপোৰ্টত আপোনাক ধৰিব, ফাইনটো দিব লাগিব। আৰু যদি দিব নোৱাৰে তেতিয়াহ'লেতো জানেই জেলত যাব। ডুবাইৰ কানুন সম্পৰ্কেতো আপোনালোকে জানেই, নিশ্চয় আপোনালোকে চাগে বুজি পাইছে। আৰু ইয়াত আহিলে আপোনালোকে ভালকৈ চলিব, এইটোৱে মোৰ কামনা। ধন্যবাদ।